নৰত্নদত্ত SHG মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম যে মহিলা 10 গৰাকী মিলি পেলাই যি আত্মসহায়ক গোটটো খোলা হয়, সেই গোটটো খুলিলে আপোনালোকে কি কি সুবিধা পাব আৰু কি কি অসুবিধা পাব, এইখিনি আজি আমি আলোচনা কৰিম। যিহেতু আজি কেইবা বছৰো হ'ল যে আমাৰ আত্মসহায়ক গোটটো চলি আছে, লাখ লাখ মহিলা এই গোটৰ লগত জড়িত হৈ আছে। তেওঁলোকৰ এটা আশা আছে যে এই গোটৰ পৰা আমি কিবা পাম। কোনোবাই পাইছে, কোনোবাই এতিয়ালৈকে পোৱা নাই। যেহেতু গোট এটা খোলাৰ লগে লগে আমি 10 গৰাকী মহিলা মিলি পেলাই এটা সংগঠন তৈরি কৰোঁ, আৰু এই সংগঠনৰ জৰিয়তে আমি আমাৰ এটা ইনকামৰ সোৰ্স বিচাৰি উলিয়াবলৈ চেষ্টা কৰোঁ। কিন্তু এই আত্মসহায়ক গোটে আমাক কেনেকৈ সুবিধা কৰি দিব আৰু কেনেকৈ আমাক এইটো ডেভেলপমেণ্ট কৰিবলৈ সহায় কৰিব, সেইটো আমি আজি আলোচনা কৰিম যে আত্মসহায়ক গোট খোলাৰ পিছত আপোনালোকে কি কি সুবিধা পাব পাৰে। আত্মসহায়ক এটা গোট খোলাৰ লগে লগে আপোনালোকৰ ডাইৰেক্ট আৰু ইনডাইৰেক্টলি কিছুমান সুবিধা আপোনালোকে পায়। প্ৰথম অৱস্থাত যেহেতু আপোনালোকে যদি আত্মসহায়ক গোটটো নোখোলে, তেন্তে আপোনালোকৰ ঘৰতে এটা আপোনাৰ সীমাবদ্ধ থাকিব। আপোনালোকৰ ঘৰৰ অকল কাম বন কৰি আছে তেনেকৈ থাকিব লাগিব, বাহিৰৰ জগতৰ লগত আপোনালোকৰ চিনাকিটো নহয়গৈ। যেতিয়া আমি এই আত্মসহায়ক গোটটো খোলোঁ, 10 গৰাকী মহিলা মিলি খাওঁ, তেতিয়া আমি কি কৰোঁ, আমাৰ এটা বাহিৰা জগতত এটা নিজৰ পদক্ষেপ আমি পেলাব পাৰোঁ। আমি বাহিৰত যাব লাগে, মিটিঙত যাব লাগে, সভাত বহো গৈ পেলাই, বহুত মানুহৰ লগত আমাৰ চিনাকি হয়। এইটো এটা মানে ডাঙৰ এটা সুবিধা যে যি মহিলা ঘৰত ইমান দিন সোমাই আছিলে, তেওঁ আজি অলপ বাহিৰত ওলাই আহিছে বা তেওঁক কোনোবাই চিনি পাইছে, তেওঁৰ নামটো এটলিষ্ট চৰকাৰী বহীত লিখা আছে। এইটো এটা সুবিধা আছে। নেক্সট সুবিধা হৈছে আপোনালোকে, যেহেতু আমি মহিলা আমাৰ সঞ্চয় কৰাটো খুব কঠিন হৈ যায়, হাতত 10 টকা থাকিলেও এটা খৰচ হৈ যায়, গতিকে এই গোট খোলাৰ পিছত আমি এটা সঞ্চয় কৰিবলৈ শিকিছোঁ বা সঞ্চয় কৰিব পাৰিছোঁ, যি আমাক বিপদৰ সময়ত সহায় কৰে। 3 নম্বৰ হৈছে যে আপোনালোকৰ ঋণ পাব পাৰে। যেহেতু আমাৰ মহিলাক কোনো ঋণ নিদিয়ে, আৰু ঋণ দিলেও আমাক কিবা সিহঁতক মৰ্টগেজ দিব লাগে বা কিবা এটা ৰাখি পেলাই তেতিয়া আমি ঋণটো ল'ব লাগে, আৰু ইমান কম ইণ্টাৰেষ্টত কোনো আপোনালোকক ঋণ নিদিয়ে। কিন্তু আত্মসহায়ক গোট খোলাৰ পিছত আপোনালোকে এটা ঋণ পাব পাৰে একদম খুব কম ইণ্টাৰেষ্টত, আৰু যাৰ জৰিয়তে আপোনালোকে আপোনাৰ যিটো প্ৰব্লেম হৈ আছে এই প্ৰব্লেমটো ছল্ভ কৰিব পাৰে বা নিজৰ এটা বিজনেছ খুলিব পাৰে, আপোনাৰ হাজবেণ্ডক সহায় কৰিব পাৰে। তেনে ক্ষেত্ৰত আমাৰ আত্মসহায়ক গোটে আমাক খুব সহায় কৰিছে। 4 নম্বৰ, আমাৰ আত্মসহায়ক গোটৰ পৰা আমাক অটো অনুদান দিয়ে। সেই অনুদানটোক আমি লৈ পেলাই আমাৰ এটা হেল্প হয়। তাৰপিছত আছে আপোনালোকৰ ইনকাম। ইনকামটো কেনেকৈ কৰিব পাৰিব, যদি 10 গৰাকী মহিলাই মিলি পেলাই কিবা এটা কাম কৰে, সেই কামটো আপোনালোকৰ লাহে লাহে সৰুৰ পৰা আৰম্ভ কৰিলে, পিছত লাহে লাহে ডাঙৰ কৰি পেলাই সেইটো এটা বিজনেছ সোৰ্স হৈ পেলাই আপোনালোকে এটা ইনকাম সোৰ্স দিব পাৰে। তাৰপিছত আছে আপোনালোকৰ চৰকাৰী আঁচনি। চৰকাৰে কি কৰে, এতিয়া বহুতো আঁচনি আত্মসহায়ক গোটৰ কাৰণে ওলাইছে, যে আত্মসহায়ক গোটৰ জৰিয়তে এই আঁচনিবিলাক ফুলফিল কৰিব লাগিব। প্ৰতিটো ডিপাৰ্টমেণ্টে আত্মসহায়ক গোটক আঁচনিবিলাক দিছে, কিন্তু আপোনালোকে এইটো খবৰ কৰিব লাগিব, যাব লাগিব যে কোনটো ডিপাৰ্টমেণ্টত কি কি আঁচনি আহিছে, খবৰ কৰি পেলাই এই আঁচনি লৈ পেলাই আপোনালোকে ইনকাম সোৰ্স বঢ়াব পাৰে। এইকেইটা সুবিধা আপোনালোকে আত্মসহায়ক গোট খোলাৰ পিছত পাব পাৰিব। আৰু অসুবিধা সেইটো হৈছে যে আত্মসহায়ক গোট এটা খোলাৰ লগে লগে আপোনালোকৰ কি হ'ল, এটা চৰকাৰী বহীত আপোনালোকৰ নাম আহি গ'ল। তো চৰকাৰে যিকোনো কামতে আপোনালোকক ইউজ কৰে। আপোনালোকক আজি মিটিং আছে, আত্মসহায়ক গোটৰ মহিলাসকলক লৈ যোৱা, আজি কিবা গছ লগাব লাগে, মহিলাসকলক আত্মসহায়ক গোটৰ মহিলাক লগাব দিয়া, ক'ৰবাত যাব লাগে আত্মসহায়ক গোটক লোৱা, মানে যিকোনো এটা পৰিস্থিতিত এতিয়া চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলকে ধৰিছে যে তেওঁলোকক ক'লে তেওঁলোকে এইটো কৰিব, কাৰণ তেওঁলোকৰ এটা আছে যে যদি চৰকাৰে কিবা কামত মাতিছে, হয়তো কিবা এটা আমি পাম, তাৰ পৰা চৰকাৰে আমাক কিবা এটা দিব, সেই আশাতে তেওঁলোকে সকলো কামবিলাক চৰকাৰে কোৱা মতে কৰি থাকে। গছ লগোৱা কওক, মিটিঙত যাবলৈ হ'লে কওক, যদি মাতে তেতিয়া মহিলাসকলে গুচি যায় যে হয়তো চৰকাৰৰ পৰা আমি কিবা এটা পাব পাৰিম। সেই লোভতে চৰকাৰে মহিলাসকলক ইউজ কৰি আছে। গতিকে আপোনালোকে আত্মসহায়ক গোটৰ পৰা কিবা লাভ কৰিব তেনেকৈ আশা নকৰিব।
চৰকাৰে আমাক তেনেকৈ একো নিদিয়ে যদি কিবা কৰিব বিচাৰিছে নিজে কৰিব লাগিব অকল ঋণটোহে আপোনালোকে আত্মসহায়ক গোটৰ পৰা বা CLFৰ পৰা পাব পাৰিব টকাৰ এটা আপোনালোকে ব্যৱস্থা কৰিব পাৰে নিজৰ এটা ইনকাম সোৰ্স বঢ়াব পাৰিব ঋণৰ জৰিয়তে আত্মসহায়ক গোটক চৰকাৰে একো টকা পইচা তেনেকৈ নিদিয়ে অকল ঋণ দিব আৰু অনুদানটো প্ৰথম অৱস্থাতে দিব বাকি তাৰ পিছত একো অনুদান নিদিয়ে গতিকে এইকেইটা হৈছে আমাৰ আত্মসহায়ক গোটৰ সুবিধা আৰু অসুবিধা গতিকে আপোনালোকে আত্মসহায়ক গোটৰ জৰিয়তে কিবা সহায় পাব তেনেকৈ নাভাবি নিজৰ ইনকামটো নিজে বনাবলৈ চেষ্টা কৰক যেহেতু সেলফ হেল্প গ্ৰুপৰ মিনিং হৈছে নিজে সহায় কৰা বা আত্মনিৰ্ভৰ হোৱা সেলফ হেল্প গ্ৰুপ যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব যদি মোৰ কথাবিলাক আপোনালোকৰ লগত মিলে তেন্তে প্লিজ মোক কমেণ্ট কৰিব ধন্যবাদ